নমস্কাৰ, মই জয়ন্ত আৰু মোৰ যে কোৱাৰ নামৰ চেনেলটিলৈ আপোনালোকৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আসাম পুলিচ এবি ইউবি এছআই আৰু কমাণ্ডোৰ ৰিজাল্ট দিব। সেয়েহে আপোনালোকে অতি সহজে নিজৰ মোবাইলত কেনেধৰণে ৰিজাল্ট চাব পাৰিব সেইবাবে আপোনালোকৰ মাজলৈ এটি ভিডিঅ' আগবঢ়াই আনিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। নিজৰ মোবাইলত গুগলত গৈ সাৰ্চ কৰিব SLPRB। সাৰ্চ কৰি ওপৰৰ লিংকটো আসাম পুলিচ দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এটা পেজ খোল খাই আহিব আৰু পেজটোৰ এই লাষ্টৰ ৰিজাল্ট পৰ্টেল দেখিবলৈ পাইছে, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেধৰণৰ পেজ এটা খোল খাই আহিব আৰু এই সাইটৰ লিংকটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত নিজৰ ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু পাছপোৰ্ট মাৰিবলৈ আহিব। ইয়াতে ৰোল নাম্বাৰ, পাছপোৰ্ট, ডেট অফ বাৰ্থ মাৰি ছাবমিট কৰি নিজৰ ৰিজাল্ট অতি সহজে চাব পাৰিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে চালে। সকলোকে ধন্যবাদ। পুনৰবাৰ সকলোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।